নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মাজুলীৰ পৰা বিশ্বনাথৰ অভিমুখে যাত্ৰা কৰাৰ সময়ত মোৰ কেমেৰা বন্দী হোৱা কিছু প্ৰাকৃতিক পৰিৱেশৰ দৃশ্য কিমান সুন্দৰ পৰিৱেশ, সেউজীয়াবোৰ মোৰ খুবেই প্ৰিয়। সেইবাবে কেমেৰাত বন্দী কৰি ৰাখিলোঁ আৰু আপোনালোককো দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। অকল সেউজীয়া সেউজীয়া, যিফালেই চাওঁ সকলোৱে সেউজীয়া। বহুত ধুনীয়া পৰিৱেশ। গাড়ীৰ পৰা ভিডিঅ' কৰাৰ কাৰণে ভিডিঅ'বোৰ অলপ কাটি গৈছে। ইমান এটা ধুনীয়া পৰিৱেশ, কেমেৰাত বাৰু বন্দী নকৰাকৈ থাকিবই লাগে। অকল সেউজীয়াই হয়। শেষলৈকে চাই থাকিব ভিডিঅ'টো। সকলোৱে নিশ্চয় ভালে আছে বুলি ভাবি আছোঁ। বহুদিন ভিডিঅ' দিবই পৰা নাছিলোঁ, কিছু ব্যস্ততাৰ বাবে। পূজাৰ বতৰত বিশ্বনাথ চাৰিআলিলৈ গৈছিলোঁ, মানে পূজা চাবৰ কাৰণে যোৱা নাই, বিশেষ কিবা কামৰ কাৰণে গৈছিলোঁ। অনুষ্ঠানটো আছিল। কেৱল সেউজীয়াই হয়, দেখি কিমান ভাল লাগিছে চাওক। ভাল লগাৰ বাবে ভিডিঅ'খন ৰাতি ৰ'দত দি দিলোঁ। ঢকুৱাখানাৰ পৰা ধেমাজিলৈ মানে গোগামুখলৈ গৈ থকা পথত হয় এইখিনি। গোগামুখ নাপাওঁতে লোৱা ভিডিঅ'। অৱশেষত আমি আহি গোগামুখ ষ্টেচন পালোহি। গোগামুখ ষ্টেচনৰ পৰিৱেশটো চাওক, বহুতেই ভাল লগা, বহুত বেছি ভাল লাগিল পৰিৱেশটো। গোগামুখ ষ্টেচনৰ পৰা আমি বিশ্বনাথৰ অভিমুখে ৰেল যাত্ৰা কৰিম। গোগামুখৰ ষ্টেচনৰ পৰিৱেশ আমিবোৰে যে ইমান উৎপাত কৰি আছিলোঁ নহয় সেই সময়ত। উৎপাত কৰি থকাৰ মাজতে যদি মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায়, সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সুন্দৰ এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ।